অংগনবাড়ী কৰ্মীবিলাকক অংগনবাড়ী মানে আজি যিবিলাক হেল্পাৰ আছে সেইসকলক মজুৰি দিব লগা পইচা খাইছে যিসকলে কণ্ট্ৰেক্টৰ কাৰণে সমবায়ৰ কমিশ্যনৰ পইচা খাইছে যিসকলে চাকৰিৰ নামত পইচা খাইছে কোনো এজন ব্যক্তি খাৰি নাযাব এজন বাছি ওলাই জেলত ভৰোৱা হ'ব আপোনালোকেতো জানে ৰাইজ আপোনালোকে গম পায় যোৱা 5 বছৰ আগত ওদালগুৰি জিলায় 9জন MCLA দিছিলে